নমস্কাৰ বন্ধুসকল আজি মই আমাৰ ভাৰতীয় প্ৰশাসনিক সেৱা যিটো আমাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSC ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যনে যোনটো আমাৰ এক্সাম পাতে চিভিল চাৰ্ভিচেছৰ যাৰ যোগেদি IAS বিষয়া আপোনালোকে শুনিছে নিশ্চয় নামবিলাক ভাৰতীয় প্ৰশাসনিক সেৱা যিটো আমাৰ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ এইটো হৈছে আটাইতকৈ সন্মানীয় এটা সেৱা most prestigious exam যোনটো আমাৰ UPSCয়ে কণ্ডাক্ট কৰে চিভিল চাৰ্ভিচেছৰ ইয়াৰ থ্ৰুদি আমাৰ ভাৰতীয় প্ৰশাসনিক সেৱা ভাৰতীয় পুলিচ সেৱা বৈদেশিক সেৱা ইণ্ডিয়ান ফৰেইন চাৰ্ভিচ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ ইণ্ডিয়ান পুলিচ চাৰ্ভিচ ইণ্ডিয়ান ফৰেইন চাৰ্ভিচ ইণ্ডিয়ান ৰেভিনিউ চাৰ্ভিচ ইণ্ডিয়ান ৰেলৱে ট্ৰেফিক চাৰ্ভিচ এইবোৰত এই এক্সামটোৰ জৰিয়তে পায় মই এক্সামটোৰ বিষয়ে বিশদভাৱে আপোনালোকক জনাম এইটো বিশেষকৈ আমাৰ অসমৰ গাঁৱে ভূঞে থকা ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ এটা এৱাৰনেছ অনাৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ আমাৰ গাঁৱে ভূঞে থকা অসমৰ বেছিভাগ ল'ৰা ছোৱালীয়ে UPSCৰ এই এক্সামবিলাকৰ কথা ভালকৈ নাজানে গতিকে মই এই এক্সামটোৰ কথা ভালকৈ জনাম আপোনালোকক গতিকে এই এক্সামটোত এপিয়াৰ হ'বলৈ অৱতীৰ্ণ হ'বলৈ আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন লাগে গ্ৰেজুৱেশ্যন তাৰমানে স্নাতক হ'ব লাগিব যিকোনো ষ্ট্ৰীমতে হ'ব পাৰে বিজ্ঞান হ'ব পাৰে কলা হ'ব পাৰে কমাৰ্চ হ'ব পাৰে ইঞ্জিনিয়াৰিং মেডিকেল ল' গ্ৰেজুৱেট এনিথিং হ'ব পাৰে গতিকে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যনটো লাগিব এইটো মাষ্ট কিন্তু গ্ৰেজুৱেশ্যনৰ কোনো পাৰ্চেণ্টেজ ধৰি দিয়া নাই গতিকে যিকোনো গ্ৰেজুৱেট যিকোনো পাৰ্চেণ্টেজেৰে এইটোত অৱতীৰ্ণ হ'ব পৰা যায় গতিকে এই এক্সামটো হৈছে মষ্ট প্ৰেষ্টিজিয়াছ এক্সাম অফ আৱাৰ কাণ্ট্ৰি আৰু অলছ' এই এক্সামটো বহুত টাফ হয় এই এক্সামটো কঠিন পৰীক্ষা এটা হয় এই এক্সামটো সকলোৱে ক্লিয়াৰ কৰিব নোৱাৰে এই এক্সামটোৰ কাৰণে পদ প্ৰত্যেক বছৰে প্ৰায় 1000 মান থাকে আৰু ইয়াৰে বহুত এস্পিৰেণ্টে এপ্লাই কৰে আমাৰ গোটেই কাণ্ট্ৰিখনত প্ৰায় 5 লাখ বা তাতকৈ ওপৰত এস্পিৰেণ্টে এপ্লাই কৰে গতিকে এই এক্সামটো তিনিটা পৰ্যায়ত হয় প্ৰথমতে প্ৰিলিমছ হয় গতিকে প্ৰিলিমছটো প্ৰাৰম্ভিক পৰীক্ষা ইয়াৰে দুখন পেপাৰ দিব লাগে আমি দুখন ছাবজেক্ট দিব লাগে আৰু দুখন ছাবজেক্টে চবৰে কাৰণে একেই কমন ছাবজেক্ট আপুনি আৰ্টছৰে হওক বা ছায়েন্সৰে হওক বা কমাৰ্চৰে হওক আপুনি এই দুখন আপোনাৰ কাৰণে কমন হৈ যাব চবেই একেটা এক্সামে দিব লাগিব এই দুখন পেপাৰ একেই হ'ব গতিকে জেনাৰেল ষ্টাডিজ প্ৰথম জেনাৰেল ষ্টাডিজ 1 বুলি কয় প্ৰথম পেপাৰখন এই জেনাৰেল ষ্টাডিজ 1খন আৰু প্ৰিলিমছ পৰীক্ষা দুখন পেপাৰে MCQ হয় মাল্টিপল চইচ কুৱেশ্যন 4টা অপশ্যন থাকে এটা কুৱেশ্যনৰ জেনাৰেল ষ্টাডিজ এটা সাধাৰণ জ্ঞান আমাৰ হিষ্ট্ৰী হ'ব পাৰে পলিটিকেল চায়েন্স কাৰেণ্ট এফেয়াৰ্ছ ইকনমিক্স জিঅ'গ্ৰাফী ছ'চিয়েল ইছ্যু এনিথিং হ'ব পাৰে আৰু যোনখন জেনাৰেল ষ্টাডিজ 2 আছে যাক আমি CSET বুলি কয় CSET এইটো হৈছে এটা এপ্টিটিউড এক্সাম হয় এইটো গতিকে ইয়াতে আমাৰ জেনেৰেলি থাকে ক্লাছ 10 লেভেলৰ মেথছ থাকে অংক থাকে আৰু ৰিজনিং বুলি এটা থাকে ৰিজনিং এবিলিটি সেইটো থাকে আৰু কম্প্ৰিহেনশ্যন থাকে ইংলিছৰ কিন্তু ইংলিছৰ গ্ৰামাৰ নাথাকে ইয়াতে প্ৰিলিমিনাৰী এক্সাম পাছ কৰাৰ পিছত মেইনছ এক্সাম হয় মুখ্য পৰীক্ষা এইটো ছাবজেক্টিভ হয় ডেছক্ৰিপটিভ হয় এইটো লিখিব লাগে বিশদভাৱে লিখিব লাগে ইয়াৰ কাৰণে ভাষা জ্ঞানৰ প্ৰয়োজন বহুত আছে গতিকে মেইনছ পৰীক্ষাত মই ইয়াতে লিখি দিছোঁ 7+2 বুলি তাৰমানে আচলতে 9খন পেপাৰ দিব লাগে 9খন পেপাৰ গতিকে 7খন এতিয়া মই 7+2 কিয় লিখিছোঁ এইটো ক'ম 7খন পেপাৰ তাৰে 5খন একদম কমন ছাবজেক্ট হৈ যায় তাৰমানে চবৰে কাৰণে একে 5খনত চব যিমানে পৰীক্ষা দিব মেইনছ চবেই এই 5খন দিবই লাগিব 5খনৰ প্ৰথম হ'ল জেনাৰেল ষ্টাডিজ 1 সাধাৰণ জ্ঞান 1খনে কি কভাৰ কৰে এইখনে মেইনলি চিলেবাছ থাকে হিষ্ট্ৰী জিঅ'গ্ৰাফী এইটো ইণ্ডিয়ান হিষ্ট্ৰী হ'ব পাৰে ৱৰ্ল্ড হিষ্ট্ৰী হ'ব পাৰে ইণ্ডিয়ান জিঅ'গ্ৰাফী ৱৰ্ল্ড জিঅ'গ্ৰাফী আৰু তেনেকুৱা ধৰণৰ বিভিন্ন সৰু সুৰা ছাবজেক্ট থাকে তাৰপিছত জেনাৰেল ষ্টাডিজ 2 বেছিকেলি থাকে পলিটিকেল ৰাজনীতি বিজ্ঞান আৰু গভৰ্নেন্স তাৰ ওপৰত বেছিকেলি ফ'কাছ কৰে জেনাৰেল ষ্টাডিজ 3 ইকনমিক্স থাকে মেইনলি ইকনমিক্স ইণ্ডিয়ান ইকনমিক্স ৱৰ্ল্ড ইকনমিক্স মেইনলি এইবিলাকে থাকে তাৰপিছত জেনাৰেল ষ্টাডিজ 4 এইটো এথিক্স মানে আমাৰ নৈতিক বিষয়বোৰ থাকে একচুৱেলি যিবিলাক আমি কিছুমান শংকৰদেৱ স্কুলত আগতে মৰেল মানে নৈতিক নীতি শিক্ষাৰ পাঠ দিছিল তেনেকুৱা ধৰণৰে এথিক্স এইটো আমাৰ
এখন জেনেৰেল ষ্টাডিজ 4 বুলি কয় এথিক্স পেপাৰ। তাৰপিছত এছে থাকে, ৰচনা এই 5খন এছে, এই 5খন পেপাৰ চবৰে কাৰণে একেই, চবেই কম্পালচৰি দিবই লাগিব। তাৰপিছত অপশ্যনেল পেপাৰ ইয়াতে একচুৱেলি অপশ্যনেল পেপাৰ 2খন থাকে, পেপাৰ 2খন হয় কিন্তু অপশ্যনেল ছাবজেক্ট এটা হয়। এইটো মনত ৰাখিব, অপশ্যনেল ছাবজেক্ট আপোনালোকে এটাই চুজ কৰিব লাগিব। ধৰি লওক আপোনালোকে ৰাজনীতি বিজ্ঞান চুজ কৰিলে, কিন্তু ৰাজনীতি বিজ্ঞানৰ 2খন পেপাৰ হ'ব, পেপাৰ 1 আৰু পেপাৰ 2। ধৰি লওক আপোনালোকে হিষ্ট্ৰী চুজ কৰিলে, হিষ্ট্ৰী এটাই ছাবজেক্ট কিন্তু পেপাৰ 2খন হয়। তাৰপিছত ইয়াৰেও চব ছাবজেক্টিভ বিশদভাৱে লিখিব লাগে কুৱেশ্যনবিলাকৰ এনচাৰ। তাৰপিছত 7 হ'ল, এই 7খন গ'ল, 7খন পেপাৰ গ'ল। 7খনৰ 5খন চবৰে কাৰণে একে কমন পেপাৰ, 2খন অপশ্যনেল বেলেগ বেলেগ ল'ব পাৰে। অপশ্যনেল বিভিন্ন ছাবজেক্ট থাকে, ইঞ্জিনিয়াৰিঙৰ কাৰণে ছাবজেক্ট থাকে, মেডিকেলৰ কাৰণে থাকে, হিষ্ট্ৰী আৰ্টছৰ ছাবজেক্টবিলাক থাকে, চব থাকে। আপোনালোকে UPSCৰ ৱেবছাইটত গ'লে এইটো কথা গম পাই যাব কি কি ছাবজেক্ট থাকে, কিন্তু বহুত ছাবজেক্ট থাকে। তাৰপিছত 2খন কোৱালিফাইং পেপাৰ হয়। আচ্ছা, এই 7খন যে পেপাৰ আছিল, এই 7খনক মানে পাছ কৰাটো মাষ্ট, আৰু এই 7খনত পাছ কৰিবই লাগিব। কিন্তু 2খন পেপাৰ এনেকুৱা থাকে, 2খন কোৱালিফাইং পেপাৰ থাকে, মানে জাষ্ট পাছিং নম্বৰটোহে লাগে, জাষ্ট 30%টোহে লাগে তাতে। তেনেকুৱা 2খন পেপাৰ থাকে। এখন থাকে ইংলিছ লেংগুৱেজৰ ওপৰত, ইয়াতে ইংলিছ গ্ৰামাৰ আহে, ইংলিছ কম্প্ৰিহেনশ্যন, ইংলিছ পাছেজ, প্ৰেচি এইবিলাক আহে। গতিকে এইবিলাকো ডেছক্ৰিপটিভহে হয়, এইবিলাকো আপোনালোকে বিশদভাৱে লিখিব লাগিব ইংলিছ পেপাৰখন। আৰু তাৰপিছত এখন ৰিজিয়নেল লেংগুৱেজৰ ওপৰত পেপাৰ থাকে। এই দুয়োখনে কিন্তু কোৱালিফাইং, জাষ্ট পাছ কৰিলে হ'ল। বহুত বেছি নম্বৰ ইয়াতে পায়ো কোনো ধৰণৰ লাভ নাই, বহুত বেছি নম্বৰ পালেও এইটো কোৱালিফাইং, এইটো এড নহয়। তাৰমানে এই 7খন পেপাৰত আপোনালোকে যিমান নম্বৰ পাব সেইটোহে এড হ'ব, কিন্তু ইয়াতে যদি কোৱালিফাইং পেপাৰ 2খনত ইংলিছ আৰু ৰিজিয়নেল লেংগুৱেজত পাছ কৰিবই লাগিব। কিন্তু যদি ফেইল কৰি যায় তেতিয়াহ'লে বাকী কেইখনত বহুত নম্বৰ পায়ো কোনো লাভ নাই। বাকী 7খন পেপাৰ, সেইকেইখনৰ নম্বৰটোহে আমাৰ মুখ্য পৰীক্ষাৰ নম্বৰ হিচাপে যোগ হয়। কিন্তু এই 2খন পেপাৰ পাছ কৰিব লাগিব, ফেইল কৰিলে নহ'ব। কিন্তু পাছ কৰি বহুত নম্বৰ পায়ো কোনো লাভ নাই, এইটো কোৱালিফাইংহে হয়, এইটো কোনো ধৰণৰ ইয়াৰ মাৰ্কছটো এড নহয়। গতিকে তেনেকৈ আমাৰ 7+2 9খন পেপাৰ আমি দিব লাগে। মেইনছ পৰীক্ষা পাছ কৰাবিলাকে আমাৰ ইণ্টাৰভিউ ভাইভা যোনটো হয়, অৰেল এক্সামটোত বহিব পাৰে। ইণ্টাৰভিউ এইটো পাৰ্চনেলিটি টেষ্ট হয়, এটা ব্যক্তিত্ব পৰীক্ষা। ইয়াতে বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কথা সুধিব পাৰে। ইণ্টাৰভিউ পেনেল থাকে। এইটো UPSCটো দিল্লীতহে হয়, এইটো ইণ্টাৰভিউটো। এইটো কিন্তু কোনো আমাৰ ৰিজিয়ন যেনেকৈ অসমৰ গুৱাহাটী এনেকুৱা দিব নোৱাৰি, এইটো অনলি দিল্লীতহে দিব পাৰি। গতিকে এইখিনিয়ে মুঠ কথা। মই বিচাৰোঁ এই কথাখিনি মই অসমীয়াতে ভিডিঅ'টো বনালোঁ এইকাৰণে যে অসমৰ গাঁৱে ভূঞে থকা ল'ৰা ছোৱালীখিনি যাতে এইবিলাক এক্সামত এপিয়াৰ কৰে। আমাৰ অসমখনৰ পৰা এনেকুৱা বিউৰ'ক্ৰেট বহুত কম আছে। গতিকে আমি এইটো ইনক্ৰিজ কৰিব লাগিলে, আমি এইটো বঢ়াব লাগিলে, আমি আমাৰ গাঁৱে ভূঞে থকা যিখিনি ল'ৰা ছোৱালী আছে গ্ৰেজুৱেট, তেওঁলোকক আমি এইটো এম্পাৱাৰ কৰিব লাগিব যাতে তেওঁলোকে এই এক্সামবিলাক দিব পাৰে। গতিকে ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চাওক, আৰু যদি ভাল পায় তেনেহ'লে লাইক বাটনটো টিপিব পাৰে, আৰু যদি কিবা ডাউট থাকে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।